हेलो अच्छा ক'ত আছা নহয় কি ভালুকডুবি গোটেই তিনজনে আছা নেকি গোটেই তিনজনে আছা কথা উঠিল কিয় যে মাটি একটা বোলে বিৰাট চিৰিয়াছ তাক বোলে গুৱাহাটীত লৈ গৈছে হা তকো লৈ যোৱাৰ কথা কৈছে যে তক বোলে গুৱাহাটীত লৈ গৈছে ইয়াতে পুলিচে কৈছে নেহা পিৰিল যে আহিছিল তাহাঁতে যাবা খুজিলে মিছা কথা কৈলে মানুহ যে সম্ভৱত এক টুকুৰ পানী দিয়া নাই সেইকাৰণে মানুহ নাখাই এনেকৈ মাৰিব পৰিস্থিতি সেইটাই লৈছে পুলিচে ইয়াতে মানে কৈ আছে ইয়াতে পুলিচে কল নাই গোটেই তিনিটাক গুৱাহাটীত লৈ যোৱা হৈছে মিছা কথা তাৰপিছততো বৈঠক ফোন কৰি গম পালো যে গুৱাহাটীত নিয়া নাই তাৰপিছত এখন কথা উঠছে কি হয় মাটিয়াৰ ল'ৰাটা বোলে বিৰাট চিৰিয়াছ তাক বোলে গুৱাহাটীত নিছে নাই মিছা কথা ল'ৰাটা ঘূৰি আছে টনটনাদি ঘূৰিব আছে আচ্ছা এই মাটিয়াৰ তাক দেতো অলপ কথা পাতো দূৰত মোৰ মিক্স আছে তোৰ লগত কথা কৈছে ওয়ালাইকুম আসসালাম ভাইটি তুমি মাটিয়ার মানুষ না আচ্ছা তোমাক বোলে বিরাট সিরিয়াস হয়েছে তোমাক বোলে গুৱাহাটীত লৈ গৈছে না না আমি তো একলগে আছো ঘুরি আছো ক'ত আছা হসপিটালতে আমি কোন হসপিটালত আছা ভালুকডুবি হসপিটাল পিছফালে যে এটা কেম্প বানাইছে তাতে আছো তোমালোকক কালি ৰাতি লৈ গৈছে হয় কিবা খাব দিছে না 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 খাব দিয়া নাই এতিয়ালৈকে একো দিয়া নাই খাব নাই কিয় তোমালোকে জনোৱা নাই কাকো না চাচা ফোন কৰিছিলে পুলিচ আহিছিল পুলিচ আহি ক'ব লাগিছে খানা ব্যৱস্থা আমি কৰি আছো আহিব আৰু কি টেনচন নল'ব তোমালোকে কেতিয়া আহিব খোৱা বস্তু লৈ নাজানো নাজানা এতিয়ালৈকে একো দিয়া নাই তোমালোকক নাই দিয়া আচ্ছা আচ্ছা ঠিক আছে আৰু তোমালোকক হেৰিতে ৰাখিছে ভালুকডুবিত ৰাখিছে তেতিয়াহ'লে ইয়াৰে পুলিচখিনি কিয় কল তোমালোকক গুৱাহাটীত পঠোৱা বুলি নাজানো ইমান মিছা কথা উৰাই আছে আৰু তাতে তোমালোকক নোখোৱাকে মাৰাৰ প্লেন এটা লৈছে নেকি তোমালোকক নোখোৱাকে মাৰাৰ এটা প্লেন লৈছে আচ্ছা ঠিক আছে ৰাখিছো গোটেই তিনিজনে ইয়াতে আছা সুস্থ অৱস্থাত আছা নহয় আমি সুস্থ অৱস্থাত তোমালোকৰতো কাহ চৰ্দি জ্বৰ একো হোৱা নাই নাই হোৱা আচ্ছা আচ্ছা ঠিক আছে ৰাখা হ'ব